ডিচিশ্যন এটা লোৱাৰ পিছত সেইটো ডিচিশ্যন আপোনাৰ জব ৰিলেটেড হওক, কেৰিয়াৰ ৰিলেটেড হওক বা আপোনাৰ পাৰ্টনাৰ ৰিলেটেড হওক, যিকোনো এটা ডিচিশ্যন লোৱাৰ পিছত এদিন এটা সময়ত এনেকুৱা ফিল হয় যে কি এই ডিচিশ্যনটো মোৰ কাৰণে ঠিক নাছিলে, এই ডিচিশ্যনটো মোৰ কাৰণে ভাল নহয়, মই এইটো লৈ পিনে ভুল কাম কৰিলোঁ। এটা ষ্টেজত এনেকুৱা ধৰণৰ চিটুৱেশ্যন আহি যায়, কাৰণ এটা সময়ত প্লেন এ প্লেন বি দুইটা থাকে। তো আপুনি এইটো চুজ কৰিলে বিটো চুজ নকৰিলে, কিন্তু এইটো চুজ কৰাৰ পিছত আপোনাৰ এটা সময়ত লাগিব যে কি বিটো চুজ কৰা হ'লে ভালে আছিল, মই এইটো কিয় চুজ কৰিলোঁ। হয়তো বিত বহুতকেইটা প্ৰব্লেম আছে, সেইটো বেলেগ কথা। ছেইম চিটুৱেশ্যন বিৰ লগতো হ'লে এনেকুৱা নহ'ল যে আপুনি যদি সেইটোৰ সলনি বেলেগ এটা চুজ কৰিলে হয়, তাতে এইটো প্ৰব্লেম নহ'লেও তাতো এইটো ছেইম থিংকিং হ'ল হয়, ছেইম প্ৰব্লেম তাতেও আহিলে হয়। এইটো হিউমেন চাইক'লজি। কিন্তু আমাৰ মানুহবোৰৰ এটা প্ৰব্লেম আছে কি, যে আমি যিটো আমাৰ লগত থাকে সেই বস্তুটোক আমি সদায় ফৰ গ্ৰাণ্টেড লওঁ, যিটো আমাৰ লগত থাকে সেই বস্তুটোক আমি কেতিয়াও নেদেখোঁ, আৰু যিটো আমাৰ পৰা মিছ হৈ যায় সদায় মাইণ্ডটো সেইটো চাইডে গুচি যায়। আমাৰ লগত থকাটোৰ প্ৰতি আমাৰ গুৰুত্ব নাই, কিন্তু যিটো মিছ হৈ যায় সেইটো হীৰা সোণৰ লগত তুলনা কৰা যায়, মানে সেইটোৱে হ'ব লাগিছিল, সেইটো হোৱা হ'লে মোৰ ঠিকে আছিল, সেই প্লেনটো কৰা হ'লেই মোৰ ভাল হ'ল হয়, এনেকুৱা ধৰণৰ চিটুৱেশ্যন। কিন্তু এনেকুৱা নহয়, যিটো আপোনাৰ লগত আছে সেইটোৰ প্ৰতি গুৰুত্ব দিয়ক, যিটো আপোনাৰ লগত আছে সেই বস্তুটোত ফৰ গ্ৰাণ্টেড ল'বলৈ নালাগে, তেতিয়াহে জীৱনটোত শান্তিমতে চলি যাব পাৰি। নহ'লে এইটো মাইণ্ডত অহাটো একদম চিম্পল কথা, এই বস্তুটো আহিব। যোনে মোক সুধিছে এইটো ৰিলেটেড, এই বস্তুটো আহিব, আৰু ইয়াক লৈ পিনে বহুতবোৰ ভিডিঅ'জ আছেও, তাৰ লগতেও মই কৈছোঁ যে এই বস্তুবোৰ আহিলে আহিব দিয়ক, এইবোৰ গুৰুত্ব প্ৰদান নকৰিবই। নহ'লে এইবোৰ ভাবি থাকিলে আপোনাৰ নিজৰটোত কেতিয়াও গুৰুত্ব নাযাব, নিজৰ ফালে নিজৰ লগত যিটো আছে সেই বস্তুটোত কেতিয়াও চোৱা নাযাব, সেই বস্তুটোক কেতিয়াও গুৰুত্ব দিয়া নাযাব।